আমাৰ এনেকুৱা গুৰুত্বপূৰ্ণ ৰাস্তা আমাৰ গড়াইচৰৰ পৰা যিখিনি আমাৰ সাব ডিভিজনৰ মেইন অফিচৰ যিটো আমাৰ মানে সাব চেণ্টাৰ ডিষ্ট্ৰিক্ট চেণ্টাৰ ইটোত অহাৰ কাৰণে আমাৰ কলেজৰ মানে বহুত ল'ৰা ছোৱালী মানে বহুত গুৰুত্বপূৰ্ণ ৰাস্তা ইটো ৰাস্তাটো যদি ইটো হৈ থাকে তো বহুত সমস্যা আমাৰ ইটোৰ কাৰণে মানে হেৰি হওক ভালকে হ'ব লাগে আচ্ছা এই কামটো আমাৰ মানে আজিৰ পৰা মোটামুটি 6 মাহ আগৰ পৰা কামটো কৰি আছে মানে কাম কৰাটো আমি দেখিছোঁ যে মানে অলপ একমাহমান কৰে আৰু তাৰপিছত বন্ধ হয় এইটো মুহূৰ্তত আহি আজি মানে মেটেল অলপ পাৰি পেলাই আজি যিটো মুহূৰ্ত লাষ্ট মুহূৰ্তৰ যিটো মানে ঢালাই ইটো ব্লেক টকিং ইটোতো তাৰমানে কি কৰিছে ইয়াতে ভালকৈ ছাইডত মেটেলো পাৰা নাই অলপ গাৰা খান্দি পেলাই এইখিনি ভালকৈ পুতা নাই নুপুটাকে কি কৰিলে এতিয়া আহি মানে অলপ এই ব্ৰাছ কৰি পেলাই ব্ৰাছো ভালকৈ হোৱা নাই এনেকৈ মানে ব্লেক টকিংটো দি পেলাই এই হেৰিটো মাৰি দিছে আৰু এইটো ভালকৈ পিক হোৱা নাই আজি চালোঁ দে মানে পিঠাৰ নিচিনা একোৱে নাই মানে হাতীটো ওলাই আহে এনেকৈ হৈ আছে এই ৰাস্তাটো আমাৰ কাৰণে এনেকৈ প্ৰয়োজন এইফালে আপোনাৰ গড়াইচৰৰ পৰা সাব ডিভিজন যাওয়া মেইন ৰোড হা এইটো ৰাস্তা যদি ইমান বছৰৰ পৰা আমাৰ আজি চেংচন হৈছে মানে ৰিপেয়াৰিং হ'লেওতো মানে কামটো ভাল হ'ব লাগে পইচাটো আমাৰ 11 কোটি কিমান বা লাখ এই পইচাটো চেংচন হৈছে এইটো মতে যিটো ৰিপেয়াৰিং হ'লেও কামটো মানে কিছু ভাল হ'ব লাগে মানে ইটো হোৱা নাই কিছু হোৱা নাই এইটোৰ কাৰণে ৰাইজৰ পৰা আজি চাইছে চবে ওলাইছে তেওঁ কামটো ভালকৈ হ'ব লাগে আৰু নহ'লে কমপ্লিটলি বন্ধ কৰিব লাগে তাৰপিছত আমাৰ যিবিলাক এনেকৈ হেৰি আছে আমাৰ DC আছে বা SDC আছে এইবিলাক আহি পেলাই ডিপাৰ্টমেণ্ট মানুহ আহি পেলাই চাই পেলাই কামটো ভালকৈ কৰিব লাগে নহ'লে আমি আৰু মানে ওপৰলৈকে হেৰি কৰিম আমাৰ হেমন্ত ছাৰ আছে তাতেলৈকে ফোন কৰিম আমাৰ PW মেইন মিনিষ্টাৰ এইটো আমাৰ ৰাইজৰ পৰা হেৰি আছে দাবী আপোনালোকেতো নিজে কাম কৰি আছে ইয়াতে মই ঝাৰু মাৰি আছে ইয়াতে মই দেখাই পাই আছো ময়ো কৈ আছো ৰাস্তা যে ভাল হোৱা নাই আমাৰ দলংখিনি এতিয়া যোনখিনিত যে 5 বছৰীয়া 6 বছৰীয়া ল'ৰাগিলা ৰাস্তাটো উখৰাইছে এইখিনি ৰাস্তা ঠিক হোৱা নাই এইখিনি চাপৰো হৈছে আৰু এইখিনি কিবা গাড়ীগিলা আহি কিনি তাতে অলপমান খাই না তাতে জাম্পিঙত এইখিনি অলপমান ভাল হ'ব লাগিছিল এইখিনি হোৱাই নাই ৰাস্তা আৰু তাতে পানী মাৰাও তেল মাৰাও কম হৈছে ঝাৰু মাৰাও কেনেকৈ বা হ'ল আমি থাকবা নাপালোঁ উশাহ দিলা তাতে গধূলি টাইমত আপোনালোকৰ ঝাৰু মাৰা নহওঁতে মানে এই পিছ মাৰিছে নেকি মাৰি থৈ আছে সিহঁতে আৰু গাঁৱৰ মানুহকেইটা সি টাইমত ওলোৱা নাছিল কোনো দেখাও নাই ৰাইজগিলা দেখাও নাছিল দেচোন এতিয়া আৰু নিজে দেখাও পাই আছে ৰাস্তাও নিজে উখৰি যাই আছে সেইকাৰণে আমি বেয়া লাগছি মনটো